যিবোৰ সন্তানে বিলাসিতাৰ নাম লৈ মাক দেউতাকবোৰক অকলে অকলে মৰিবলৈ পেলাই থৈ যাব পাৰে অনৰ্থক ঝামেলা বুলি নামাকৰণ কৰি বৃদ্ধাশ্ৰমত থৈ এটা মুক্ত জীৱন যাপনৰ হাবিয়াস কৰিব পাৰে তেনে প্ৰত্যেকজন সন্তানৰ বিৰুদ্ধে এনে একোটা কেছ ৰুজু হোৱাটো দৰকাৰ মইহে ক'ব ননসেন্স হ'বলৈ ডিগ্ৰী নালাগে কিন্তু ডিগ্ৰী লৈও ননসেন্স বনিব পাৰি আমাৰ সন্তান নহয় মই বজাৰলৈ যাওঁ তন্ময় সপ্তাহে সপ্তাহে বিদেশলৈ ফুৰিবলৈ যোৱা দামী দামী গাড়ীত উঠি ঘূৰি ফুৰাই ৰাজপ্ৰসাদৰ ৰাজকন্যাবোৰক অতি সোনকালে এইখন ঘৰৰ পৰা ওলাই যাবলৈ মাকৰ খং উঠিছে বিস্ফোৰণ